গুড মৰ্ণিং আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। আৰু যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাই আছে সেইসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া ৰাতিপুৱাই সোনজনী উঠি লৈ স্কুল যাবৰ কাৰণে চাইকেলখন মোহাৰি মেলি চাফ চিকুণ কৰি লৈছে। তাৰপিছতে এয়া মই চোতাল সাৰি আছোঁ। ৰাতিপুৱাই উঠি লৈ প্ৰথমে ঘৰ দুৱাৰ ঝাৰু দি নল'লে ভালেই নালাগে ন। প্ৰথমে ঘৰ দুৱাৰ চাফ চিকুণ কৰি লোৱাৰ পিছতহে মানে অন্য কাম বন কৰিব পাৰি। বৰষুণ দিয়াৰ বাবে ৰাস্তা পদূলিবোৰ বোকা হৈ আছে অলপমান। কালি পৰহি যিহেতুকে বৰষুণ দি আছিলে আৰু আমাৰ ৰাস্তাটো কেঁচা কাৰণে মানে বৰষুণ এজাক দি দিলে বৰ দিগদাৰ হয় ল'ৰা ছোৱালীবোৰ স্কুল যাওঁতে। তাৰপিছতে এয়া ঘৰৰ চোতাল পদূলি সাৰি লৈ এয়া ঘৰটো মচি ল'লোঁ প্ৰথমেই। তাৰপাছতে এয়া ঘৰ সাৰি মচি লৈ অকণমান বোলো বহি লওঁ। তেনেকুৱাতে আহি মেকুৰীজনী আমনি কৰি আছে। সি মানে তাইক বিস্কুট দিব লাগে খাবলৈ। দেখিছেনে, অকণমান মৰম কৰি দিব লাগে। তাৰপিছত তাই আহি কোচত উঠিলে। মই পিছে এই কুকুৰ মেকুৰীবোৰ এনেকৈ গাৰ কাষত লাগি থাকিলে বৰ এটা ভাল নাপাওঁ দে। কিন্তু মৰম কৰোঁ, নকৰা নহয়, খাবলৈও দিওঁ। কিন্তু এনেকৈ মানে গাত উঠিলে ভাল নাপাওঁ, উঠিবলৈ নিদিওঁ, মানে একদম বেয়া লাগে। তাৰপিছত তাইক সেইকাৰণে এই বস্তাটোৰ ওপৰত তুলিলোঁ। তাৰপিছত সোনজনী এয়া স্কুল গ'ল। তাৰপিছত এয়া হনৰ শুই উঠিছে, দেউতাক ইফালে শুই আছে দেই। বিচনা তুলিবলৈ আছেই। বিস্কুট খাবলৈ এজনী মিনু আহিলে চোন। এয়া তাক বিস্কুট দিলোঁ খাবলৈ। তাক বিস্কুট দিয়া দেখি মেকুৰীজনীও ওচৰ পাই গ'লি। দিবা নাই? নিদিয়া? কোনটো দিবা? দি দিয়া। মিনু খালে?